সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ ডলিজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বহুত ধুনীয়া ফলৰ ৰেচিপি। সেইটো হৈছে বানানা মেংগো শ্বেক। বহুত গৰম পৰিছে, সেইবাবে আপোনালোকে ঘৰতে এনেকৈ বনাই খাব পাৰে। বহুত হেল্ডি হয়, সকলোৱে খাব পাৰিব, বাচ্চাৰ পৰা বয়োজ্যেষ্ঠ সকলোৱে খাব পাৰিব। আৰু তো কেনেকৈ বনাওঁ সেইটো চাই থাকক আপোনালোকে। একেবাৰে কম সময় লাগে, 5 মিনিটো নালাগে আৰু বহুত বেছি একো নালাগে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে মতামতবোৰ কিন্তু জনাবলৈ নাপাহৰিব। চ' এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি বনাবৰ বাবে মোক মাত্ৰ লাগিব এইখিনিয়ে যোগাৰ। 4টা পকা কল লৈছোঁ, পকা আম লৈছোঁ 3টা, এগিলাচ গাখীৰ, অকণমান চেনি, খিচমিচ আৰু কাজু। বাছ এয়াই। এতিয়া কলৰ বাকলিখিনি গুচাই আৰু আমখিনিও একেলগে কাটি লওঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বেলেগ ফলো কিবা ইউজ কৰিব পাৰে। আৰু এতিয়া মই কলকেইটা ভাঙি মিক্সাৰটোত ভৰাই দিছোঁ। আমখিনিও একেলগে দি দিম। একো নাই, আটাইখিনি ভৰাই গ্ৰাইণ্ড কৰি দিলে হৈ যাব। একেবাৰে চিম্পুল, একেবাৰে সহজ। এতিয়া গাখীৰ গ্লাছ দিম। আপোনালোকে যদি বেছি গ্ৰেভি খায় গাখীৰ কমকৈ দিব পাৰে। চেনি দি দিছোঁ 3 চামুচ। কাজু, খিচমিচ ইচ্ছা কৰিলে আপোনালোকে আৰু ইয়াত বাদাম, আলমণ্ড এইবিলাক ইউজ কৰিব পাৰে, কিন্তু মোৰ এই দুটাই আছিল অকল। বৰফ দি দিম অকণমান। বৰফটো দিলে আৰু ইয়াৰ ফ্লেভাৰটো বহুত বেছি ভাল আহে। ঠাণ্ডা হ'লে খাই আৰু বেছি ভাল লাগে, সেইবাবে দিছোঁ। আপোনালোকে বেছিকৈ খালে বেছিকৈ ল'ব, কমকৈ খালে কমকৈ ল'ব ঠাণ্ডাটো। বাছ এয়াই। এতিয়া এইখিনি গ্ৰাইণ্ড কৰি ল'ম। আৰু এয়া ৰেডি হৈ গ'ল। ৱাও, ইমান ধুনীয়া কালাৰ আহিছে। এতিয়া মই এটা গ্লাছত ছাৰ্ভ কৰিম। বহুত টেষ্টি হয় খাবলৈ আৰু হেল্ডি ফুড হয়। আপোনালোকে এনেকৈ ঘৰতে বনাই খাব। যিহেতু বাহিৰত ক'তো খাবলৈ ওলাই যাব নোৱাৰি, তেনেকৈ ঘৰতে যি থাকে তেনেকৈ বনাই ল'ব পাৰিব। আৰু এয়া মই অকণমান ড্ৰাই ফ্ৰুটছ কাটি দি দিছোঁ ওপৰত, দেখিবলৈ বহুত ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ চেষ্টা কৰিব।